প্ৰথমে মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনালো। আজি মই খুবেই সুস্বাদু এবিধ আচাৰ বনাবলৈ লৈছো। আচাৰবিধ হৈছে ব্ৰকলিৰ আচাৰ। আপোনালোকে ব্ৰকলি আচাৰ খাইছেনে কেতিয়াবা? যদি নাই খোৱা এনেকৈ এবাৰ বনাই চাবচোন, খাবলৈ খুবেই ভাল হয়। মই কেনেকৈ বনালো আপোনালোকক দেখুৱাওচোন আহক। তাৰ বাবে মই ইয়াতে এপাহ ব্ৰকলি লৈ লৈছো আৰু মই বহুত বেছিকৈ লোৱা নাই। যদি আপোনালোকে বেছিকৈ বিচাৰে বেছিকৈ বনাব পাৰে। আৰু এতিয়া মই ব্ৰকলিৰ পাহিখিনি উলিয়াই লম। আৰু এইখিনি মই গোটেইখিনি পাহি উলিয়াই লৈছো আৰু বহুত ডাঙৰ ডাঙৰকৈও ৰাখিব নালাগে, এনেকুৱা সাইজত ৰাখিব লাগে। কাৰণ আমি বেছি যদি সৰু কৰি পেলাম পিছত ব্ৰকলিখিনি ভাগি নাইকিয়া নিচিনা হৈ যায়, সেইবাবে এনেকুৱা মিডিয়াম সাইজত ৰাখিলে ভাল হয়। এতিয়া মই এটা বাউলত ব্ৰকলিখিনি লৈ লৈছো। ব্ৰকলিখিনি এতিয়া ভালদৰে ঠাণ্ডা পানীত ধুব লাগিব। মই এতিয়া পানীৰে ধুই লম প্ৰথমে। আৰু এইখিনি মোৰ এতিয়া ভালদৰে ধোৱা হৈ গ'ল। ধোৱাৰ পিছত এতিয়া ইয়াত উতলা গৰম পানী দি এইখিনি অলপ সময় ৰাখিব লাগিব। এনেদৰে যদি ব্ৰকলিখিনি গৰম পানীত তিয়াই ৰাখি থয় তেতিয়া ব্ৰকলিখিনি কোমল হৈ পৰিব আৰু আচাৰখিনি ভাল হ'ব। 15-20 মিনিট সময় ৰাখিলে হ'ব। আৰু এতিয়া মই ইয়াতে এচামুচ নিমখ দি দিম। নিমখটো আমি পিছত দিম, এতিয়া মই অকণমান নিমখ দি এইখিনি ঢাকোন মাৰি 15-20 মিনিটমান সময়ৰ বাবে এনেকৈ ৰাখি দিম। এতিয়া 20 মিনিট হৈ গ'ল। এয়া ব্ৰকলিখিনি অকণমান কোমল হৈ পৰিছে আৰু বহুত বেছি কোমল হৈ পৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ পিছত যেতিয়া আমি আচাৰখিনি বনাম আৰু আচাৰখিনি লাহে লাহে এনেও কোমল হৈ পৰিব। এতিয়া মই তাৰ পানীখিনি আঁতৰাম, তাৰ বাবে মই এখন ফুটা থকা থাল লৈ লৈছোঁ আৰু তাতে এইখিনি ঢালি দিছোঁ। এতিয়া ব্ৰকলিখিনিৰ পৰা সম্পূৰ্ণৰূপে পানীখিনি আঁতৰি যাবলৈ অকণমান সময় ৰাখি দিম। আৰু অলপ সময় ৰখাৰ পিছত এতিয়া ইয়াৰ পৰা পানীখিনি আঁতৰি গৈছে আৰু এতিয়া মই এইখিনি পানী আঁতৰাই দিছোঁ আৰু এতিয়া প্লেট এখনত মই এইখিনি ঢালি ৰাখিম। ঢালাৰ পিছত এইখিনি অকণমান সময় ৰ'দত দিব লাগিব। 2-3 ঘণ্টামান সময় ৰ'দত দিব লাগিব, তেতিয়াহে ইয়াৰ পৰা পানীখিনি সম্পূৰ্ণৰূপে আঁতৰি যাব। আৰু তাতে মই জ্বলাৰ বাবে কেইটামান পকা জলকীয়া লৈছোঁ, মাজত ফালি এনেদৰে দি দিছোঁ, কাৰণ আচাৰ বুলি ক'লে অকণমান জ্বলা হ'লে খাই ভাল লাগিব। আৰু জলকীয়াখিনি তাতে দি এইখিনি ভালদৰে ৰ'দত দিম। আৰু এতিয়া মই এয়া ব্ৰকলিখিনি ৰ'দত দি থৈছোঁ। 3 ঘণ্টামান হৈ গ'ল। এতিয়া মই আচাৰখিনি বনাবলৈ ল'ম। তাৰ বাবে মই এয়া কেৰাহী পাতি থৈছোঁ আৰু তাতে মই অলপ মছলা ভাজি লওঁ। আৰু এইফালে মই গোটা ধনিয়া লৈছোঁ 2 চামুচ, এচামুচ কেঁচা চফ লৈছোঁ, আধা চামুচ গোটা জিৰা লৈছোঁ, আধা চামুচ কালজিৰা লৈছোঁ, আধা চামুচ জনি লৈছোঁ। এতিয়া এইখিনি খুব কম জুইত খুব ধুনীয়া এটা গোন্ধ ওলোৱালৈকে এইখিনি ভাজিব লাগিব। মাত্ৰ ইয়াৰ সেমেকা ভাৱটো আঁতৰি যাব লাগে। একেবাৰে ৰঙা কৰি বা ক'লা হৈ যোৱালৈকে মছলা কেতিয়াও ভাজিব নালাগে। এতিয়া মোৰ এইখিনি ভজা হৈ গ'ল। মই গেছটো অফ কৰি দিলোঁ আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত এইখিনি গুড়ি কৰিব লাগিব। এতিয়া মই এইখিনি গুড়ি কৰি ল'লোঁ আৰু খুব মিহিকৈ গুড়ি নকৰিলেও হ'ব, অকণমান এনেকুৱা গোটা গোটা হ'লে আচাৰখিনি ভাল হয়। আৰু এইফালে কেৰাহী গৰম হৈ আছে আৰু আনফালে ব্ৰকলিখিনি যিখিনি ৰ'দত দি থৈছিলোঁ এইখিনি ধুনীয়াকৈ শুকাই গৈছে। ইয়াতকৈ বেছি শুকোৱাৰ কোনো প্ৰয়োজন নাই। আৰু এয়া এতিয়া কেৰাহী গৰম হৈ আছে। তাতে মই এতিয়া আধা কাপ মিঠাতেল লৈছোঁ। মিঠাতেলখিনি তাতে দি দিম। তেলখিনি যেতিয়া ভালদৰে গৰম হ'ব তাতে মই তেতিয়া এচামুচ পাঁচফোৰণ দি দিছোঁ আৰু লগতে মই শুকান জলকীয়া কেইটামান এনেকৈ দি দিছোঁ। আৰু লগতে মই টেষ্টটো ভাল হ'বৰ বাবে ইয়াতে নহৰু কেইফুটামান এনেকৈ মাজত ফালি দি দিছোঁ। যদি আপোনালোকে নহৰু দিব নিবিচাৰে নহৰুটো নিদিলেও একো নাই, কিন্তু নহৰু অকণমান দিলে ইয়াৰ টেষ্টটো খুব ভাল হয়। আৰু নহৰুখিনি একেবাৰে ক'লা পৰি যাবলৈ দিব নালাগে। আৰু এনেকুৱা সময়তে ইয়াতে মই দি দিছোঁ এচামুচ হালধি গুড়ি। ভালদৰে এইখিনি মিক্স কৰি দিছোঁ। এতিয়া শুকুৱাই ৰখা ব্ৰকলিখিনি ইয়াতে দি দিম। গেছৰ জুইটো একেবাৰে কমাই ৰাখিব। এতিয়া ইয়াতে দিব লাগিব যিখিনি মছলা মই গুড়ি কৰি ৰাখিছিলোঁ, মছলাখিনি ইয়াতে দি দিম। আৰু জোখমতে ইয়াতে দি দিছোঁ নিমখ। যিহেতু আমি নিমখ ব্ৰকলিখিনি তিয়াওতেহে অকণমান ব্যৱহাৰ কৰিছিলোঁ, 1.5 চামুচ নিমখ দিছোঁ। আৰু এইখিনি হৈছে কেঁচা সৰিয়হৰ গুড়ি। এইখিনি মই ভালদৰে ধুই ৰ'দত শুকুৱাই গুড়ি কৰি ৰখা হয় আৰু এনেকৈ কেঁচাকৈ সৰিয়হটো দিলে বেছি ভাল লাগে। আৰু লগতে দিছোঁ কালাৰৰ বাবে অকণমান ৰঙা জলকীয়া গুড়ি এচামুচ দিছোঁ। আৰু এতিয়া এইখিনি খুব ভালদৰে মিক্স কৰি দিছোঁ আৰু অকণমান সময় এনেদৰে ভাজি দিব লাগিব। 2-3 মিনিটমান সময় যদি এনেকৈ ভাজি দিয়ে আচাৰখিনি কোমল হ'ব।
তাতকৈ বহুত বেছি দেৰি ভাজি থকাৰ কোনো প্ৰয়োজন নাই আৰু গোটেইখিনি ভালদৰে মিক্স কৰি দিলোঁ এতিয়া এইখিনি হৈ গৈছে মই গেছটো বন্ধ কৰি দিলোঁ আৰু অলপ ঠাণ্ডা হোৱাৰ পিছতে এতিয়া মই ইয়াতে অকমান ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ হোৱাইট ভিনেগাৰ দি থলে আচাৰ অলপ দিনলৈ ভাল হৈ থাকে আৰু যদি আপোনালোকে ভিনেগাৰ দিব নিবিচাৰে তেন্তে মাজে মাজে ৰ'দত দি থাকিব তেতিয়া আপোনালোকে এমাহ মানলৈ খাই থাকিব পাৰিব আৰু এই আচাৰ আপোনালোকে বহু দিনলৈ 2 মাহ 3 মাহলৈ ৰাখিব নালাগে এনে ধৰণৰ আচাৰ এমাহ 1.5 মাহৰ ভিতৰতে খাই শেষ কৰিব লাগে আৰু এইখিনি ভালদৰে মিক্স কৰি দিলোঁ আৰু এতিয়া এইখিনি মই ঠাণ্ডা হ'বৰ বাবে এটা গ্লাছৰ বাউলত এইখিনি উলিয়াই ৰাখিছোঁ আৰু এতিয়া এইখিনি ঠাণ্ডা হৈ গৈছে আৰু ঠাণ্ডা হোৱাৰ পিছতহে এইখিনি বটলত ভালদৰে ভৰাব লাগে কাৰণ ঠাণ্ডা নোহোৱাকৈ গৰমে ভৰালে আচাৰ বেয়া হৈ যায় সেইবাবে বটলটো ঠাণ্ডা হোৱাৰ পিছতহে মই এয়া বটলত ভৰাবলৈ লৈছোঁ আৰু বটলটো মই ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ কাৰণ বটলত যদি কেনেবাকৈ পানী থাকে বা লেতেৰা হৈ থাকে আচাৰ বেয়া হৈ যায় এতিয়া গোটেই আচাৰখিনি মই বটলটোত ভৰাই দিছোঁ এনেদৰে বনোৱাৰ পিছত এই আচাৰখিনি আপোনালোকে মাজে মাজে ৰ'দত দি থাকিব যিমানে ৰ'দত দিয়ে আচাৰ গুণটো ভাল হয় আৰু খাবলৈও ভাল হয় 2-3 দিনৰ মূৰে আচাৰটো দি থাকিলেও হ'ব এয়া ৰেডি হৈ গ'ল আৰু এতিয়া মই হাফৰখন বন্ধ কৰি দিম কাৰণ এতিয়া এইটো সম্পূৰ্ণৰূপে ঠাণ্ডা হৈ গ'ল কিন্তু যেতিয়া ৰ'দত দিব ৰ'দত দিওঁতে কিন্তু হাফৰখন খুলি ৰ'দত দিব লাগে আৰু ৰ'দৰ পৰা অনাৰ পিছত হাফৰখন সম্পূৰ্ণৰূপে ঠাণ্ডা হোৱাৰ পিছতহে হাফৰখন মাৰিব লাগে নহলে আচাৰ সোনকালে বেয়া হৈ যায় এই আচাৰ বনোৱাৰ পিছত আপোনালোকে 2-3 দিনৰ পিছত খাব পাৰিব আৰু এই আচাৰ আপোনালোকে ভাত লুচি পৰঠা যিকোনো লগতে খাব পাৰে খাবলৈ খুবেই ভাল হয় যদি আপোনালোকে এই আচাৰ আগতে বনোৱা নাই নিশ্চয় বনাব আৰু কেনেকুৱা পালে মোক কমেন্ট যোগে জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ থাকিল পুনৰ এটা নতুন ৰেচিপিৰ সৈতে আকৌ লগ পাম ধন্যবাদ